প্ৰকৃতিত আমি বহুত ধৰণৰ বল দেখিবলৈ পাওঁ ফৰ এক্সাম্পল মাস্কুলাৰ ফৰ্স যিবিলাক আমি আমাৰ মাংসপেশী মানে কি পেশীয় বল যিবিলাক আমি মাংসপেশী ব্যৱহাৰ কৰি হাত বা ভৰি মানে দেহৰ যিকোনো অংগ ব্যৱহাৰ কৰি যিবিলাক আমি বল এপ্লাই কৰো সেইবিলাক হ'ল কি মাস্কুলাৰ ফৰ্স ফ্ৰিকশনাল ফৰ্স যিবিলাক ঘৰ্ষণ বল স্প্ৰিং ফৰ্স স্প্ৰিংৰ কাৰণে যিবিলাক বলৰ উৎপত্তি হয় ইলেক্ট্ৰিক ফৰ্স ইলেক্ট্ৰিক বল বিলাক আকৌ ম্যাগনেটিক বল মানে চৌম্বক বল ইন্টাৰ এটমিক মানে কি আন্তঃ পাৰমাণৱিক বল আকৌ আন্তঃ আণৱিক বল আৰু কি যে লিকুইড তৰল আৰু গেছৰ চাপৰ কাৰণে যিবিলাক বল উৎপত্তি হয় সেইবিলাক এটা আমি যিমানখিনি বল পাইছো প্ৰকৃতিত আমি বহুত ধৰণৰ বল পাওঁ আৰু বহুত ধৰণৰ বল আছে সো সেই গোটেই বলবিলাকে ইউনিফিকেশন কৰি পিনি চাৰিটা ফৰ্স চাৰিটা বলৰ তৈয়াৰ কৰিছিলে আৰু সেইকেইটা হ'ল কি ফান্ডামেন্টাল ফৰ্স মানে মৌলিক বল নাম্বাৰ 1 হ'ল গ্ৰেভিটেশনাল ফৰ্স গ্ৰেভিটেশনাল ফৰ্স তো অসমীয়া কি মাধ্যাকৰ্ষণিক বল তো মাধ্যাকৰ্ষণিক বল কি হয় পৃথিৱীৰ প্ৰত্যেকটো ভৰ থকা বস্তুৱে আন এটা ভৰ থকা বস্তুক এট্ৰাকচন কৰি থাকে ফৰ এক্সাম্পল এইখন বৰ্ডখন আৰু মোৰ মাজত এটা এট্ৰাকচন ফৰ্স আছে আৰু হেতু হ'ল কি গ্ৰেভিটেশনাল ফৰ্স মানে বৰ্ডখনৰ এটা ভৰ আছে আৰু মোৰ এটা ভৰ আছে সো আমাৰ দুটাৰ মাজত এখন কি আছে এটা গ্ৰেভিটেশনাল ফৰ্স আছে হ'ল তো হেতু গ্ৰেভিটেশনাল ফৰ্স তাক কি কয় যে এভৰি মেছিভ পাৰ্টিকল এট্ৰাক্টস এভৰি আদাৰ মেছিভ পাৰ্টিকল উইথ এ ফৰ্স যিটো ফৰ্সৰ লগত এট্ৰাকচন হৈ থাকে সেই ফৰ্সটোৱে কি গ্ৰেভিটেশনাল ফৰ্স with a force which is directly proportional to the product of the masses and inversely proportional to the square of the distance between them. এতিয়া ধৰা এটো মাস m1 এটো মাস m2 এতিয়া এটাৰ মাজৰ ডিসটেন্সটো r গ্ৰেভিটেশনাল ফৰ্স কি হ'ব যে ইহঁতৰ মাজত যে এট্ৰাকচন ফৰ্স হ'ব সেই এট্ৰাকচন ফৰ্সটোৱে গ্ৰেভিটেশনাল ফৰ্স আৰু সূত্ৰ মানে গ্ৰেভিটেশনাল লৰে কি কৈছিলে যে এই যে ফৰ্স হ'ব এটা প্ৰপৰ্শনাল কাল হ'ব এটা দুটাৰ মাস দুটাৰ মাল্টিপ্লিকেশন বা প্ৰডাক্ট আৰু কি আৰু এটা কি হ'ব ইনভার্সলি প্ৰপৰ্শনাল হৈ যাব কাৰ এটাৰ মাজত ডিসটেন্সটো r r ৰ স্কয়াৰ এটা ইয়াকে আমি এনেকৈ লিখিব পাৰো যে f is proportional to m1 m2 divided by r square এটা proportional টো আমি কাটি পিনি কি কৰিব পাৰো ইকুৱেল দি proportional জায়গায় আমি গ্ৰেভিটেশনাল কনস্ট্যান্ট দিম proportional constant is g হল m1 m2 divided by r square এই বলটো কাটাৰ মাজত হয় যে দুটা ভৰ থকা বস্তু ভিতৰত মানে পৃথিৱী আৰু মোৰ মাজত এটা এট্ৰাকচন আছে বৰ্ডখন আৰু মোৰ মাজত এট্ৰাকচন আছে মই যেটো মোবাইল ভিডিও কৰি আছো সেই ভিডিওটো আৰু মোৰ মাজত এটা এট্ৰাকচন ফৰ্স আছে সো সূৰ্য আৰু চন্দ্ৰৰ মাজত যেটো এট্ৰাকচন আছে সূৰ্য আৰু পৃথিৱীৰ মাজত যেটো এট্ৰাকচন আছে সো আকৌ পৃথিৱী আৰু চন্দ্ৰৰ মাজত যেটো এট্ৰাকচন আছে সো এবিলাক কি গ্ৰেভিটেশনাল ফৰ্স ওকে তো গ্ৰেভিটেশনাল ফৰ্সটো কি হয় যে মাস থাকিব লাগিব আৰু মাস যাৰ মাস বেছি হ'ব হি বেছিকৈ এট্ৰাকচন কৰিব এটা ফৰ্মুলা মতে কয় যে যাৰ মাস বেছি হি বেছিকৈ এট্ৰাকচন কৰিব ফৰ এক্সাম্পল এটা বল যদি মই ওপৰলৈ দলিয়াই দিলো তললৈ কিয় কাৰণে ঘূৰি আহে কাৰণ পৃথিৱীখনৰ মাস বেছি আছে বলটোতকৈ বহুত গুণে বেছি আছে সেইকাৰণে ইয়াৰ গ্ৰেভিটেশনাল ফৰ্স যেটো Fg এটো বেছি আছে আৰু বেছি থকাৰ কাৰণে হি এট্ৰাকচন কৰিব এটো হ'ল কি গ্ৰেভিটেশনাল ফৰ্স নাম্বাৰ 2 হ'ল ইলেক্ট্ৰমেগনেটিক ফৰ্স নাম্বাৰ 2 ইলেক্ট্ৰমেগনেটিক ফৰ্স ইলেক্ট্ৰমেগনেটিক ফৰ্স বিদ্যুৎ চুম্বকীয় বল তো বিদ্যুৎ চুম্বকীয় বল কি আগত আছিল কি গ্ৰেভিটেশনাল ফৰ্স গ্ৰেভিটেশনাল ফৰ্সত কি হয় দুটা ভৰ থকা বস্তুৰ মাজত এট্ৰাকচন ফৰ্স হয় এতিয়া ইলেক্ট্ৰমেগনেটিক ফৰ্সটো কি হ'ব দুটা চাৰ্জৰ মাজত দুটা আধানৰ মাজত যেটো এট্ৰাকচন বা ৰিপালচন হ'ব আগতে গ্ৰেভিটেশনাল ফৰ্সটো কি আছিল অনলি এট্ৰাকচন অনলি আকৰ্ষণে হৈছিল কিন্তু এটা ইলেক্ট্ৰমেগনেটিক ফৰ্সত কি হ'ব আকৰ্ষণ হ'ব আৰু বিকৰ্ষণ হ'ব মানে এট্ৰাকটিভ আৰু ৰিপালসিভ দুইটাই প্ৰপাৰ্টি শো কৰিব আগত কি আছিল দুটা মাস আছিল এটা আমি দুটা চাৰ্জ লম এটো চাৰ্জ q1 এটো চাৰ্জ q2 যদি চাৰ্জটো যদি সেম হয় সেম মানে কি সৰি যদি পজিটিভ চাৰ্জ এটা যদি পজিটিভ চাৰ্জ হয় তেতিয়া হেতৰ মাজত কি হ'ব ৰিপালসন হ'ব এটো কিন্তু ফৰ্সে হ'ব ৰিপালসন ফৰ্স হ'ব আৰু যদি এটো নেগেটিভ হয় এটো যদি পজিটিভ হয় তেতিয়া হেতৰ মাজত কি হ'ব এট্ৰাকচন হ'ব এটো ফৰ্স এট্ৰাকচন হ'ব এটো এট্ৰাকচন ফৰ্স এটো ৰিপালসন ফৰ্স আকৌ যদি এটো নেগেটিভ হয় তেতিয়া হেতি কি আকৌ ৰিপালসন কৰিব
সেইটো কি ফোর্স হ'ব আমাৰ ফোর্স অফ ৰিপালশন হ'ব মানে কি যে একে একে আধান হলে মানে কি হ'ব ৰিপালশন হ'ব আৰু যদি বেলেগ বেলেগ যদি আধান হয় তেতিয়া হলে কি হ'ব আকৰ্ষণ হ'ব মানে অ্যাট্ৰাকশন হ'ব তাৰপা কি ক'লে যে যেটো মানে হেৰ আকৰ্ষণ বা যিকোনো আকৰ্ষণে হ'ব বা বিকৰ্ষণে হ'ব যেটো বল হ'ব সেই বলটো F is directly proportional to কি কৈছে মাস অফ কি magnitude of the charges চাৰ্জ দুটাৰ মান দুটাৰ লগত কি হ'ব হি proportional হ'ব directly আৰু inversely proportional হ'ব কাৰ লগত হেতৰ মাজৰ distance r distance আছে মাজত r distance ৰ স্কয়াৰ হ'ব আকৌ লিখিব পাৰো আমি F is equal to proportional জায়গাত আমি k বহাম proportional constant k তাৰপিছত q1 q2 divided by r square এটো হ'ব কি ইলেক্ট্ৰোম্যাগনেটিক ফোর্স ই কি হ'ব দুটা চাৰ্জৰ মাজত হ'ব আৰু গ্ৰেভিটেশনাল ফোর্সটো কি হৈছিল দুটা মাছৰ মানে দুটা ভৰৰ মাজত হৈছিল হল ই কি অ্যাট্ৰাকটিভ আৰু ৰিপালসিভ আকৰ্ষণ বা বিকৰ্ষণ দুটা ধৰ্ম দেখুৱায় আৰু মধ্যাকৰ্ষণিক বলে কি কৰে ই অকল আকৰ্ষণিক বল দেখায় হল নাম্বার 3 কোন আছে strong nuclear force সবল নিউক্লিয়ার বল সবল নিউক্লিয়ার বল তো স্ট্রং নিউক্লিয়ার ফোর্স কি হয় ধৰা এটা এটম আৰু এটমৰ কক্ষত কি হয় ইলেক্ট্ৰনে অৰবিট কৰি থাকে আৰু অৰবিটিং কৰি থাকে আৰু মাজত কোন থাকে মাজত কি থাকে নিউক্লিয়াছ আৰু নিউক্লিয়াছত কোন থাকে proton থাকে আৰু নিউট্ৰন থাকে protonটো পজিটিভলি চাৰ্জ নিউট্ৰনটো কি নিউট্ৰেল উদাসীন তাৰ কোনো চাৰ্জ নাথাকে ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ এতিয়া হাইড্ৰোজেনৰ ক্ষেত্ৰত চোৱা হাইড্ৰোজেনৰ যে এটমিক নাম্বাৰ যে এটমিক নাম্বাৰ কিমান 1 এটমিক নাম্বাৰ 1 মানে কি তাৰ যেটো নিউক্লিয়াছত proton only এটা আছে কিন্তু হিলিয়ামৰ এটমিক নাম্বাৰ z ইকুৱেল কিমান 2 মানে তাৰ নিউক্লিয়াছত proton আছে দুটা তে protonটো কি পজিটিভ চাৰ্জ এটো পজিটিভ চাৰ্জে কি হ'ব ৰিপালশন হ'ব না অ্যাকর্ডিং টু কি অ্যাকর্ডিং টু দা ইলেক্ট্ৰোম্যাগনেটিক ফোর্সৰ মানে কি হ'ব যে এই দুটা সেম চাৰ্জ আছে নহয় এই চাৰ্জটা কি হ'ব ৰিপালশন হ'ব সো এই ৰিপালশনটো যদি হয় তেতিয়া হলে এটা এটমৰ কেনেকে নিউক্লিয়াছৰ ভিতৰত proton বিলাক থুপ খাই থাকে একেলগে বান্ধ খাই থাকে এটাতকৈ বেছি proton যেতিয়া একেলগে থুপ খাই থাকিব হিহঁতৰ মাজত মানে কি ইলেক্ট্ৰোম্যাগনেটিক ফোর্সৰ কাৰণে হিহঁতি ৰিপালশন হৈ পিনে আঁতৰি যাব লাগিছিল যেহেতু হিহঁতৰ সেম চাৰ্জ আছে পজিটিভ কিন্তু আঁতৰি নাযায় কি কাৰণে আঁতৰি নাযায় ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স তাত এক্সিষ্ট কৰে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স তাত কাম কৰে কাৰণে হিহঁতি আঁতৰি নাযায় আৰু সেই কাৰণে এটো হ'ল কি ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স নাম্বার 4 weak nuclear force weak nuclear force কি হয় এটা এটমত থকা প্ৰটনৰ সংখ্যা যেতিয়া 80 কৈ বৃদ্ধি পায় তেতিয়া কি হয় নিউক্লিয়াছটো গধুৰ হৈ পৰে আৰু নিউক্লিয়াছটো গধুৰ হৈ পৰাৰ কাৰণে কি ৰেডিয়েশন কৰে ৰেডিয়েশন শো কৰে আৰু তাৰ ফলত কি এনাৰ্জি ৰিলিজ হয় তেতিয়া হলে হি যে ৰেডিয়েশন কৰে এনাৰ্জি ৰিলিজ কৰে কি কাৰণে কাৰ কাৰণে পাৰে ই যে ক্ষয় হৈ যায় মানে ডিকে হৈ যায় তাৰ নিউক্লিয়াছটো মানে যেটো ওয়েটটো কমাব বিচাৰে মানে হেকাৰণে কি তাত যেটা পাৰ্টিকল ব্লক কি মানে ভাঙি পিনে আঁতৰাব বিচাৰে কি কাৰণে পাৰে আঁতৰাবলৈ এই উইক নিউক্লিয়াৰ ফোর্সৰ কাৰণে পাৰে কি কৈছে এই উইক নিউক্লিয়াৰ ফোর্স দুৰ্বল নিউক্লিয়াৰ বান্ধনীৰ কাৰণে কি হৈছে যে ই ৰেডিয়েশন শো কৰিব পাৰে আৰু যেটা পাৰ্টিকল আল্ফা পাৰ্টিকল বিটা পাৰ্টিকল এবিলাক কি কৰিব পাৰে ডিকে কৰিব পাৰে এমিট কৰিব পাৰে হল আনহাতে আমি একো ক'ব পাৰো যে আৰু কি হয় উইক নিউক্লিয়াৰ ফোর্সৰ কাৰণে আৰু কি হয় এটমত থকা নিউক্লিয়াছৰ proton নিউট্ৰন এবিলাক proton কি হৈ যায় নিউট্ৰনলৈ কনভাৰ্ট হৈ যায় আৰু নিউট্ৰনটো protonলৈ কনভাৰ্ট হৈ যায় কাৰ কাৰণে হৈ যায় উইক নিউক্লিয়াৰ ফোর্সৰ কাৰণে হৈ যায় উইক নিউক্লিয়াৰ ফোর্সৰ কাৰণে আৰু কি হৈছে যে proton বিলাক নিউট্ৰনলৈ কনভাৰ্ট হ'ব পাৰে নিউট্ৰন বিলাক protonলৈ কনভাৰ্ট হ'ব পাৰে আৰু এই কাৰণে সম্ভৱ যে তাত আমি
কি কৈছে কোৱাৰ্ক প্ৰেজেন্ট আছে তো কোৱাৰ্ক একচুয়ালি কি হয় প্ৰটনৰ নিউটন বিলাক কোৱাৰ্কৰ পৰা সৃষ্টি হৈছে আৰু কোৱাৰ্ক একচুয়ালি কি হয় এলিমেন্টাৰী পাৰ্টিকল আৰু কোৱাৰ্ক আমি ছয় প্ৰকাৰ কোৱাৰ্ক পাওঁ নাম্বাৰ 1 হল আপ কোৱাৰ্ক নাম্বাৰ 2 হল ডাউন কোৱাৰ্ক নাম্বাৰ 3 হল টপ কোৱাৰ্ক নাম্বাৰ 4 হল বটম কোৱাৰ্ক নাম্বাৰ 5 হল সান কোৱাৰ্ক এন্ড নাম্বাৰ 6 হল স্টেন্স কোৱাৰ্ক এতিয়া আমি আপ কোৱাৰ্ক এন্ড ডাউন কোৱাৰ্ক বিষয়ে পঢ়িম বাকি বিলাক কোৱাৰ্ক আমি কি কৈছে বিলাক আপকামিং চেপ্টাৰ আছে আপকামিং চেপ্টাৰত আমি বিলাক পঢ়িবলৈ পাম সো এটা হল কি আপ কোৱাৰ্ক আৰু এটা হল ডাউন কোৱাৰ্ক আপনি আমি ইউ লগত লিখিম ডাউন টু ডি লগত লিখিম ওকে তেতিয়া এটা বৰ্তমান কি থাকে দুটা আপ কোৱাৰ্ক থাকে ইউ এটা ডাউন এটো হল কি প্ৰটন তাৰ পিছত নিউটনৰ কি হয় নিউটনৰ দুটা ডাউন থাকে এটা আপ কোৱাৰ্ক থাকে কি হয় যেতিয়া মানে কি প্ৰটনটো নিউটনলৈ যেতিয়া প্ৰটনটো নিউটনলৈ কনভাৰ্ট হৈ যায় তেতিয়া হলে এই অকল এই কোৱাৰ্ক বিলাকহে মানে স্থানান্তৰ হৈ যায় এটাৰ পৰা কোৱাৰ্ক বিলাক গুচি যায় আপ কোৱাৰ্ক বা ডাউন কোৱাৰ্ক যেতিয়া গুচি যায় আৰু প্ৰটন হয় তেতিয়া প্ৰটনটো সম্পূৰ্ণ নিউটনলৈ কনভাৰ্ট হৈ গুচি যায় আৰু নিউটনটো সম্পূৰ্ণ প্ৰটনলৈ কনভাৰ্ট হৈ যায় আপ কোৱাৰ্ক এটাৰ চাৰ্জ কিমান থাকে +2/3 আৰু ডাউন কোৱাৰ্ক এটাৰ চাৰ্জ কিমান থাকে -1/3 এতিয়া প্ৰটনৰ ক্ষেত্ৰত মই প্ৰুফ কৰি দেখাম প্ৰটনটো যে পজিটিভ চাৰ্জ নিউটনটো যে নেগেটিভ চাৰ্জ কেনেকৈ প্ৰুফ কৰিম ইয়াত আপ দুটা থাকে আপ কিটা কিমান হ'ব প্ৰটনৰ ক্ষেত্ৰত দিছো 2/3 দুটা আপ আছে নহয় 2/3 2/3 মাইনাস অফ এটা ডাউন কোৱাৰ্ক আছে 1/3 তো ঠিক 3 2 + 1 কিমান হ'ব 5/9 minus 4 3 divided by 3 cancel 1 মানে +1 লাগে হয় না সেটা প্রটনটো কি পজিটিভ চার্জ নিউটনৰ ক্ষেত্ৰত কি হ'ব নিউটনৰ ডাউন দুটা আছে আৰু আপ এটা আছে আপ কোৱাৰ্ক ডাউন কোৱাৰ্ক দুটা তো আপ কোৱাৰ্ক কি হ'ব 2/3 তা ডাউন কোৱাৰ্ক কি মাইনাস আছে সো -1/3 minus of 1/3 কি হ'ব থাকিব কিমান 2 minus of 2 = 0/3 মানে 0 তেতিয়াহলে কি হ'ব যে নিউটনটো উদাসীন নিউট্ৰেল তাৰ কোনো চাৰ্জ নাথাকে এটো হল কি কোৱাৰ্কৰ পৰা আমি উলিয়াব পাৰো একচুয়ালি কোৱাৰ্ক বস্তুটো কি হয় যে কোৱাৰ্ক হল এলিমেন্টাৰী পাৰ্টিকল যিবিলাক কি হয় এটা প্ৰটনৰ পৰা যেতিয়া নিউট্ৰনলৈ কনভাৰ্ট হয় নিউট্ৰনৰ পৰা যেতিয়া প্ৰটনলৈ কনভাৰ্ট হয় তেতিয়া সেই বস্তুবিলাকে আদান প্ৰদান হয় আদান প্ৰদান কি হয় যে কোৱাৰ্ক বিলাক হয় কোৱাৰ্ক কি এলিমেন্টাৰী পাৰ্টিকল আৰু আদান প্ৰদান যে কৰে কোনে কৰে কিবা এটা কেৰিয়াৰ লাগিব কোনে বহন কৰিব কোনে মানে এটাৰ পৰা আনঠাইলৈ কোৱাৰ্ক বিলাক চলাচল কৰিব হেতু কোনে কৰিব W boson and Z boson এই দুটা কথা আমি প্ৰিভিয়াস ক্লাছত ডিসকাস কৰিম স্ট্ৰং নিউক্লিয়াৰ ফোৰ্সক আটাইকেইটা ফান্ডামেন্টাল ফোৰ্সৰ ভিতৰতে স্ট্ৰংগেষ্ট বুলি কোৱা হয় আৰু কিন্তু ইয়াৰ যেটো ইফেক্টিভ ৰেঞ্জ হেতু শৰ্ট ইলেক্ট্ৰমেগনেটিক ফোৰ্সক সেকেন্ড স্ট্ৰংগেষ্ট বুলি কোৱা হয় আৰু যেহেতু এইটো ফোৰ্স দুটা চাৰ্জৰ মাজত হয় আৰু যেতিয়া চাৰ্জ দুটাৰ মাজৰ দূৰত্ব যদি বৃদ্ধি পায় তেতিয়া যেটো ইয়াৰ ষ্ট্ৰেন্থ যেটো মানে ফোৰ্সৰ যেটো ষ্ট্ৰেন্থটো হ্ৰাস পায় কমি যায় থাৰ্ড স্ট্ৰংগেষ্ট ফোৰ্স হল উইক নিউক্লিয়াৰ ফোৰ্স মানে ইয়াৰ গ্ৰেভিটেশনাল ফোৰ্সতকে ইয়াৰ যেটো ষ্ট্ৰেন্থ হেতু অলপ বেছি কিন্তু স্ট্ৰং নিউক্লিয়াৰ ফোৰ্স আৰু ইলেক্ট্ৰমেগনেটিক ফোৰ্সতকে কম আৰু ইয়াৰ ৰেঞ্জটো হৈছে শৰ্ট লাষ্টত গ্ৰেভিটেশনাল ফোৰ্স তো উইকেষ্ট অফ অল দা ফান্ডামেন্টাল ফোৰ্সেস কিন্তু ই চাৰিটা ফান্ডামেন্টাল ফোৰ্সৰ ভিতৰতে উইকেষ্ট হয় আৰু ইয়াৰ যেটো ইফেক্টিভ ৰেঞ্জ হেতু ইনফিনিটি মানে গোটে বিশ্বব্ৰহ্মাণ্ডতে ইয়াৰ যেটো বল হে বলটো বিয়পি আছে